হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আজি মই তোমালোকৰ বাবে নতুন এটা পাঠৰ MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। আৰু সেই পাঠটোৰ নাম হৈছে বহুপদ। তোমালোকে থাম্বনেইল চাই গমেই পাইছা। আৰু এইখিনিত যোনটো চেপ্টাৰত মই MCQ কৰাম, এইখিনি কিন্তু কনচেপ্ট বেছ হ'ব। তোমালোকে এইখিনিত মই যিমান দীঘল হ'লেও ভিডিঅ'টো তোমালোকে মনোযোগেৰে চাবা। মই ইয়াতে কনচেপ্টৰ লগতে অংকখিনিও মই ছল্ভ কৰাবলৈ চেষ্টা কৰিম। তোমালোকে আগন্তুক যোনটো মেট্ৰিক পৰীক্ষা আহি আছে 2025 বৰ্ষৰ, ইয়াৰ পৰা কিন্তু কনচেপ্ট বেছড কুৱেশ্যন বহুত দেখিবলৈ পাবা। 45 মাৰ্কছৰ তোমালোকৰ MCQ আহিব আৰু ইয়াৰ পৰা তোমালোকে বহুত কনচেপ্ট শিকিবলৈ পাবা। আচ্ছা, ওচৰে পাজৰে বাৰু বম ফুটি আছে, কাৰণ আজি হৈছে আমাৰ দীপাৱলী। সকলোকে দীপাৱলীৰ শুভেচ্ছা থাকিল। সকলোৱে পঢ়া শুনা কৰি পেলাইহে দীপাৱলী মানাবা কিন্তু দেই। এতিয়া আহাচোন আমি আৰম্ভ কৰোঁ নতুন প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো আমাক কৈছে ax স্কয়াৰ প্লাছ 3 হোল ইনটু x প্লাছ a মাইনাছ 3 বহুপদটোৰ এটা শূন্য 1 হয় বুলি কৈছে, তেন্তে এৰ মান হ'ব কিমান? আমাক এৰ মানটো সুধিছে। এতিয়া তোমালোকে সদায় মনত ৰাখিবা, আমাৰ এই এটা বহুপদ দিছে, সেই বহুপদটোৰ মাত্ৰাটো গম পাব লাগিব। মাত্ৰাটো কি আছে চোৱা, এই ইয়াত মাত্ৰা কি হ'ব? মাত্ৰা মানে কি? এটা বহুপদৰ হাইয়েষ্ট পাৱাৰটো আমি চাব লাগিব। হাইয়েষ্ট পাৱাৰ ইয়াতে কি আছে? 2, মানে ইয়াতে মাত্ৰা যিমান থাকিব সিমান শূন্যও থাকিব। তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে কিন্তু দেই, যে মাত্ৰা যিমান সিমানেই তোমালোকৰ শূন্যও গম পাব লাগিব। এতিয়া কথাটো হ'ল যে ইয়াত মাত্ৰা আছে 2, মানে এই বহুপদটোৰ শূন্যও হ'ব 2। এটা শূন্য আমাৰ তাৰে দি দিছে 1 বুলি। তেতিয়াহ'লে এটা যদি শূন্য 1 হয়, ইয়াৰ চলকৰ মানটো দি দিছে। চলক কি বাৰু? x। চ' x ৰ মান আমাক দি দিছে 1 বুলি। এতিয়া কথাটো তোমালোকে চোৱা যে x ৰ মান যদি 1 হয়, মই x ৰ মানটো ইয়াতে যদি বহাই দিওঁ, চ' হৈ যাব a পূৰণ x স্কয়াৰ আছে, x ৰ মান 1 যিহেতু 1 স্কয়াৰ বহাব পাৰিম মই, প্লাছ 3 হোল ইনটু x ৰ জেগাত আকৌ মই 1 বহাই দিম, প্লাছ এৰ জেগাত a থাকিব মাইনাছ 3। আচ্ছা, x ৰ মান যেতিয়া মই 1 বহাই দিম, মানে এই বহুপদটোৰ শূন্যৰ মান যেতিয়া মই বহাই দিম, তেতিয়াহ'লে ইকুৱেল টু মোৰ শূন্য আহি যাব। এতিয়া চোৱা, অকমান মন কৰিলে গম পাই যাবা, a পূৰণ 1 স্কয়াৰ মানেতো 1 প্লাছ 3 লগত 1 পূৰণ কৰিলে 3 প্লাছ 3 লগত a পূৰণ কৰিলে 3a মাইনাছ এইপিনে আছে 3 ইকুৱেল টু 0। এতিয়া চোৱা, ইয়াতে আমাৰ হৈ আছে প্লাছ 3 মাইনাছ 3 কেনচেল হৈ গৈ আছে। এইপিনে হৈছে a লগত 1 পূৰণ কৰিলে a প্লাছ 3a ইজ ইকুৱেল টু আমাৰ হৈ আছে 0। চ' এইটো হৈ যাব 4a ইজ ইকুৱেল টু 0। চ' a ইকুৱেল টু কি হৈ যাব? a ইকুৱেল টু 0। 4টো যদি এইপিনে গুচি যায়, 4টো এইপিনে গুচি গ'লে হৰণ হৈ যাব, 0/4 হৈ যাব। চ' এৰ মান আমি পাই যাম 0। চ' অপশ্যন কোনটো হ'ব? অপশ্যন এটো আমাৰ শুদ্ধ আনচাৰ হ'ব। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো চোৱা। 2 নম্বৰ কুৱেশ্যনটোলৈ আমি আহিছো চোৱা। 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে? কি চৰ্ত সাপেক্ষে ax স্কয়াৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদটো এটা শূন্য আনটোৰ প্ৰতিক্ৰম হ'ব বুলি কৈছে। এতিয়া আমাক বহুপদটো কি দিছে? ax স্কয়াৰ প্লাছ bx প্লাছ c, ইয়াৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম বুলি কৈছে। প্ৰতিক্ৰম বুলি ক'লে, যদি এটা শূন্য ধৰো এটা শূন্য ইয়াৰ মই ধৰিছো আলফা, আনটো কি হ'ব? আনটো হৈ যাব, আনটো শূন্য, ইয়াৰ প্ৰতিক্ৰম বুলি কৈছে। প্ৰতিক্ৰম মানে ইয়াৰ ওলোটা হৈ যাব, 1/আলফা হৈ যাব। প্ৰতিক্ৰম মানে সেইটোৱেই, যদি বুলি কয় এটা শূন্য 5, 5ৰ প্ৰতিক্ৰম 1/5 হৈ যাব। চ' এটা শূন্য আলফা, আনটো শূন্য কি যাব? 1/আলফা। এতিয়া আমি সকলো জানো এতেকে শূন্য দুটাৰ পূৰণফল। পূৰণফলৰ ফৰ্মুলা এটা আছিলে, শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলাটো কি আছিলে? c/a। আচ্ছা, শূন্য দুটা কি বাৰু? এটা আছে আলফা, এটা আছে 1/আলফা। এই দুটা যদি পূৰণ কৰো ইকুৱেল টু c/a পাই যাম মই। আচ্ছা, ওপৰৰ আলফা তলৰ আলফা কেনচেল গুচি গ'ল, 1 থাকি গ'ল এইপিনে, 1 ইকুৱেল টু c/a। আচ্ছা, a টো এইপিনে পূৰণ হৈ আছে, এইপিনে আহিলে হৰণ হৈ যাব। সৰি, এইপিনে হৰণ হৈ আছে, এইপিনে আহিলে পূৰণ হৈ যাব। চ' a টো এইপিনে আহি গ'ল, c টো এইপিনে আহি গ'ল। চ' আমাৰ হৈ গ'ল a ইকুৱেল টু c। চ' অপশ্যন c টো আমাৰ কাৰেক্ট আনচাৰ। চ' a সমান c হৈ যাব। এনেকুৱা ধৰণৰ কনচেপচুৱেল কুৱেশ্যন তোমালোকে কিন্তু এই বছৰ দেখা পাবা। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো চোৱা। 3 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। যদি fx ইকুৱেল টু x স্কয়াৰ প্লাছ x প্লাছ 1 বহুপদ ৰাশিটোৰ আলফা আৰু বিটা শূন্য হ'লে 1/আলফা প্লাছ 1/বিটাৰ মান ওলাব দিছে। মানে এই বস্তুটোৰ মান আমাক ওলাব দিছে। চ' এইটো কেনেদৰে ওলাম চোৱা। আমি সকলোৱে জানো
যদি আলফা আৰু বিটা যদি এই বহুপদটো যদি আমাৰ কি হয় শূন্য যদি হয় সো আলফা প্লাস যদি বিটা কৰো মানে শূন্য দুটাৰ যদি যোগফল কৰো সো ফৰ্মুলা আছিলে -b/a এতিয়া এই বহুপদটোৰ পৰা -b/a আনসাৰটো কিমান হ'ব ফৰ্মুলা মতে মাইনাস টু মাইনাসে থাকিব b ৰ মান কি হ'ব x ৰ হহকটো x ৰ হহক একো নাই মানে 1 এটা আছে সো 1 হৈ যাব a মানে হৈ যাব x স্কয়াৰ হহক কি হ'ব একো নাই মানে 1 এটা আছে সো আমাৰ এইটো কাটাকাটি গলে কৰিলে হৈ যাব -1 মানে -b/a মানে আলফা প্লাস বিটাৰ মান আমাৰ হৈ যাব -1 দেন আকৌ যদি মই শূন্য দুটা যদি পূৰণফল কৰো মানে আলফা ইনটু বিটা যদি কৰো ফৰ্মুলা আছিলে c/a সো c মানে আমাৰ হৈ যাব এইটো c আছে 1 a মানে হৈ যাব আমাৰ x স্কয়াৰ হহকটো 1 সো এইটো যদি মই কাটাকাটি কৰো 1 পাই যাম আমাক কৈছে 1/আলফা এতিয়া মন কৰিবা নাও 1/আলফা প্লাস 1/বিটা ওলাব দিছে সো এইটো যদি মই কৰো আমি আলফা আৰু বিটাৰ যদি লসাগু লাও আলফা বিটা হৈ যাব আলফাৰ লগত কি পূৰণ কৰিলে আলফা বিটা হ'ব বিটা প্লাস বিটাৰ লগত কি পূৰণ কৰিলে আলফা বিটা হ'ব আলফা সো এতিয়া হৈ যাব তলত হৈ যাব আলফা বিটা ওপৰত হৈ যাব যদি মই আলফাটোক আগত লিখো প্লাস বিটাটো লিখো পিছত লিখিলেও একেই কথা আলফা বিটা প্লাস আলফা আৰু আলফা প্লাস বিটা একেই কথা সো এইটো হৈ যাব আলফা প্লাস বিটাৰ মান মই কি পাইছো আলফা প্লাস বিটাৰ মান পাইছো মই -1 আৰু আলফা ইনটু বিটাৰ মান পাইছো মই 1 সো এইটো যদি কাটাকাটি কৰো আমাৰ পাই যাম -1 তো -1 মানে অপচন এ টো আমাৰ শুদ্ধ আনসাৰ সো এনেকা ধৰণৰ কোৱেশ্চনো তোমালোকে দেখিবলৈ পাবা সো দেখাত খুব টান লাগে কিন্তু বুজিবলৈ যেতিয়া বুজি পাই যাম আমি বহুত ধুনীয়াকৈ আমি ক্লিয়াৰ হয় বস্তুখিনি সো ধুনীয়াকৈ তোমালোকে সময় লৈ পেলাই বস্তুখিনি চাবা এবাৰ নুবুজিলে বাৰে বাৰে ভিডিওটো চাবা আৰু নেক্সট কমান্তৰ প্ৰগতিও তোমালোকে যদি ভিডিও বিলাক যদি মোৰ চোৱা নাই এমসিকিউ সিৰিজৰ মই কমান্তৰ প্ৰগতি ভিডিওখিনি বনাইছো তোমালোকে ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম তোমালোকে পাৰ্ট 1 পাৰ্ট 2 এনেকা পাৰ্ট প্লেলিষ্ট বনোৱা দিয়া হৈ আছে তোমালোকে গোটেই বস্তুখিনি তোমালোকে চাব পাৰিবা বাকি যিমানখিনি চেপ্টাৰ আছে মই গোটেইখিনি কমপ্লিট কৰিম তোমালোকে খালি চেনেলটো এক্টিভ থাকিবা গোটেই বস্তুখিনি চাই যাবা আমাৰ টাৰ্গেট হ'ব HSLC 2025 আমি ধুনীয়া এটা স্কোৰ কৰা সো গোটেইখিনি অংক তোমালোকে চাই লোৱা নেক্সট অংকটোলৈ আমি আগবাঢ়িছো চোৱা তো এনেকা ধৰণৰ তোমালোকে কোৱেশ্চন কিন্তু দেখা পাবা আৰু এইটো কোৱেশ্চনটো আহাচোন কেনেদৰে সলভ কৰিব পাৰি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা দি দিছে 2 আৰু -2 দিছে দ্বিঘাত বহুপদটো হ'ব ওলাব আমাক মানে দ্বিঘাত সমীকৰণটো আমাক বহুপদটো ওলাব দিছে সো দ্বিঘাত বহুপদটো আমি কেনেদৰে ওলাম চোৱা দুটা শূন্য দি দিছে মানে প্ৰথমটো ধৰি লোৱা প্ৰথমটো 2 পিছৰটো বিটাটো আমাৰ হৈ যাব -2 সো এইটো কেনেদৰে কৰিম চোৱা এটা ফৰ্মুলা আছিলে দ্বিঘাত বহুপদ বনোৱা এটা ফৰ্মুলা আছিলে সকলোৱে জানা দ্বিঘাত বহুপদটো ওলোৱা এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো কি বাৰু k হোল ইনটু x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া যেহেতু এপিনে দ্বিঘাত বহুপদটো আমি ওলাব গৈ আছো তাৰ আমি শূন্য পাই যাম k x কিমান x আমাৰ x স্কয়াৰ থাকিব আলফা প্লাস বিটা মানে আলফাৰ মানটো বহাব লাগিব 2 প্লাস বিটাৰ মানটো কি যাব -2 এটা সৰুকে মই -2 এটা দিছো ব্ৰেকেট লগত হৈ যাব x প্লাস আলফা পূৰণ বিটা মানে আলফা আৰু বিটাৰটো পূৰণফল হৈ যাব সো আলফাৰ মান আছে 2 পূৰণ বিটাৰ মান আছে -2 সো এই দুটা পূৰণ কৰি পেলাই বহাব লাগিব এতিয়া k টো এপিনে পূৰণ হৈ আছে এপিনে আহিলে কি হৈ যাব হৰণ 0/k হৈ যাব এপিনে থাকি যাব x স্কয়াৰ প্লাস হৈ যাব এইটো মনোযোগ দিবা 2 প্লাসে মাইনাসে -2 হোল ইনটু x প্লাস 2 দুগুণে 4 মানে -4 হৈ যাব এটা 0/k মানে কি আমি সকলোৱে জানো 0 x স্কয়াৰ 2 পৰা 2 মাইনাস কৰিলে আমি 0 পাই যাম 0 ইনটু x মানে কি হৈ যাব 0 হৈ যাব মানে এইখিনি গায়ব হৈ যাব এই বস্তুখিনি গায়ব হৈ যাব তো থাকি যাব প্লাসে মাইনাসে -4 সো সমীকৰণটো হৈ যাব x স্কয়াৰ -4 x স্কয়াৰ -4 কোনটো হ'ব চোৱা অপচন এ টো হৈ যাব আমাৰ x স্কয়াৰ -4 সো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো চোৱা 5 নম্বৰ অংকটোলৈ আমি আগবাঢ়িছো চোৱা যদি আলফা আৰু বিটা fx মানে আমাক বহুপদটো খুচাইছে আৰু ইকুৱেল px স্কয়াৰ -2x 3p বহুপদ ৰাশিটোৰ শূন্য হয় যত আলফা প্লাস বিটা ইকুৱেল টু আলফা ইনটু বিটা একো নাই মানে পূৰণ আছে বুলি বুজিব লাগিব দেই আলফা ইনটু বিটা তেন্তে p মান ইয়াতে ওলাব দিছে দেখা পাইছা নাই
সো এইটো আমাক বহুপদটো দিছে সো ইয়াৰ পৰা আমি আমাক ৰিলেশন এটা দিছে আমাক ৰিলেশনটো কি দিছে চোৱা ৰিলেশনটো দিছে আলফা প্লাস বিটাৰ লগত আলফা ইনটু বিটা সমান বুজি পাইছা ঘটনাটো মানে শূন্য দুটাৰ যোগফলৰ লগত শূন্য দুটাৰ পূৰণফল সমান এতিয়া আমি সকলোৰে ফৰ্মুলা জানো আলফা প্লাস বিটাৰ ফৰ্মুলা জানো মাইনাস বি বাই এ ইকুৱেল আলফা ইনটু বিটাৰ আমি ফৰ্মুলা জানো সি বাই এ দেখা পাইছা দুইটা সাইডে তলত এ এ আছে ক্যান্সেল হৈ যাব মাইনাস বি ইকুৱেল টু সি আচ্ছা মাইনাস বি মানে আমি বহুপদটোৰ পৰা ল'ব লাগিব মাইনাস টু মাইনাস থাকিব বি মানে এক্সৰ সহগ কি আছে বাৰু 2 নহয় কিন্তু মাইনাস চিনডালো আমি ধৰিব লাগিব -2 আছে সো আমি এটা বহাই দিম -2 ইকুৱেল সি সিৰ মান কিমান আছে চোৱা সি আছে ধ্ৰুৱক পদটো 3p সো আছে 3p দেখা পাইছা সো হৈ যাব -2 ইকুৱেল টু 3p আমাক খুদিছে p ৰ মান খুদিছে সো 3 টো এপিনে পূৰণ হৈ আছে এপিনে আহিলে হৰণ হৈ যাব সো 2/3 ইজ ইকুৱেল টু p সো p ৰ মান আমি পাই গৈছো 2/3 তো অপচন এ টো আমাৰ শুদ্ধ আনসাৰ তো নেক্সট অংকটো মই তোমালোকক কৰাই নিদিও তোমালোকে এইটো হোমৱৰ্ক হিচাপে তোমালোকে নিজে চেষ্টা কৰা কাৰণ এনেকা ধৰণৰ অংক মই এই ভিডিওটোত দেখাইছোৱে আৰু এই অংকটো তোমালোকে আনসাৰ কিমান পাইছা অপচন এ বি সি ডি বুলি কৈ পেলাই কমেন্ট বক্সত তোমালোকে জনাই দিবা আৰু যদি নোৱাৰা তোমালোকে মোক জনাই দিবা কমেন্টতে মই আকৌ লাগিলে নেক্সট পাৰ্টটোত মই এই ভিডিওটো এই প্ৰশ্নটো লৈ পেলাই মই তোমালোকৰ আৰম্ভ কৰিম সো সকলোকে মই এটাই ৰিকুৱেষ্ট জনাও যে এই ভিডিওখিনি তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰি যোৱা ফ্ৰেণ্ডছ সকলৰ লগত তোমালোকে শ্বেয়াৰ কৰি যোৱা কাৰণ এইখিনিৰ পৰা তোমালোকে গ্যাৰেন্টি এইবাৰ মেট্ৰিক পৰীক্ষাত তোমালোকে কোৱেশ্চন নিশ্চয় দেখা পাবা আৰু সেই কাৰণে তোমালোকে চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিবা ময়ো মোটিভেশ্যন পাম ভিডিও বনাবলৈ আৰু তোমালোকৰ এইখিনিৰ পৰাই চেপ্টাৰ ওয়াইজ তোমালোকে ভিডিওখিনি পাই যাবা সমান্তৰালভাৱে কোনোবাই যদি ভিডিও চোৱা নাই তোমালোকে ডেসক্ৰিপচন বক্সত মই লিংক বিলাক দি দিম তোমালোকে সেইখিনিও প্লেলিষ্ট বনোৱা আছে ধুনীয়াকৈ সহজকৈ চাব পাৰিবা নেক্সট তোমালোকে কোনটো চেপ্টাৰ বিচাৰা কোনটো চেপ্টাৰ তোমালোকৰ মানে বুজিবলৈ অকমান টান পাই আছা সেইখিনি MCQ লাগে তোমালোকক ধুনীয়াকৈ মই বুজাই দিব যত্ন কৰিম তোমালোকে খালি কমেন্টত মোক জনাবা তো আজিলৈ বিদায় লৈছো ধন্যবাদ